সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল, মোৰো খবৰ ভাল। তো মই আজিও এই মন্দিৰত যোৱা কাপোৰযোৰ পিন্ধিয়ে এঠাইলৈ যাবলৈ ওলাইছোঁ। আজি গোটেই পুৰা ৰঙিলি দেখা পাব। ক'লৈ যাম, কি কৰোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, তো নিশ্চয় গম পাব। টেম্পুত উঠিবৰ কাৰণে খোজকাঢ়ি গৈ আছোঁ আমাৰ ৰাস্তাতে। অকণমান মেইন ৰাস্তাৰ পৰা সোমাই আহিব লাগে যিহেতু, তো ভিডিঅ'টো নিশ্চয় ভাল পাব, চাই থাকিব। হাই, হাজু চব পালোঁ আমি। হাজুখন অকণমান বেক কেমেৰা কৰি আপোনালোকক দেখুৱাই আছোঁ ৰ'বচোন। এইখন আমাৰ হাজুখন। আমি গোটেই ৰঙিলি স্কুলত আহি আছোঁ, চকু মেলিবই পাৰা নাই, দেখা পোৱা নাই একো। কিন্তু মিনি বাইদেউ এইজনী। এইটো প্ৰগ্ৰেম হৈছে এডোলেচেণ্ট এৱাৰনেছ প্ৰগ্ৰেম। তো কিশোৰীসকলক সজাগ কৰাৰ বাবে এই প্ৰগ্ৰেমটো ৰখা হৈছে। এয়া সভাৰ প্ৰস্তুতি চলি আছে। আজি আমাৰ কেৰেলাৰ পৰা আহি আমাৰ সিন্ধুৰিণী বাইদেউ আছে, বাইদেউ কেৰেলাৰ পৰা আহি পেলাই আমাৰ মালিক আমাৰ যি স্কুলত আহিছিলোঁ তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল কেনেকুৱা লাগিছে মিটিং কৰি? কেনেকুৱা লাগিছে তোমালোকৰ? ভাল লাগিছে ন? কি জানিলা মিটিঙৰ পৰা কি কথা শিকিলা? কি গম পালা? যে কম বয়সতে বিয়া হ'ব নালাগে, হয়নে? তোমালোকে পঢ়িবা নে এতিয়া? আৰু কম বয়সত বিয়া নহবা দেই। মিটিংখন শেষ হ'ল, ঘৰলৈ যাই আছোঁ। ভালেই লাগিল মিটিংখন কৰি, খুব ভাল লাগিছে। এনেকুৱা মিটিং যদি আৰু নহয় হৈ থাকে আমি আহিয়ে থাকিম। ৰ'দৰ কাৰণে আমি কিন্তু একো দেখা পোৱা নাই দেই। আপোনালোকে পাইছেনে নাই নাজানো ভালদৰে। মিটিংখনত বহুত নজনা কথা জানিব পাৰিছোঁ। বিশেষকৈ কিশোৰীখিনিক লৈ মিটিংখন দিয়া হৈছিল। মানে ধৰক বাল্য বিবাহ হ'ব নালাগে সেইটো বন্ধ কৰিবৰ কাৰণে, আকৌ ছোৱালীখিনিৰ মাহেকীয়াৰ ওপৰত কিছু সজাগতা দিছে। মই ভাষণৰ অকণমান ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বাৰু। এয়া পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। বাইদেউ পিছত আহি পাইছে, বাকী কেইটা আমি আগতে আহি পালোঁ। গোটেইকেইজনী আমি বাই বাই। ভাল লাগিছেনে? আজি ভাল লাগিছেনে? ভাল লাগিছে, বহুত ভাল লাগিছে। বহুত দুটা পানী বটল পালো। বাই বাই। হাই গাইজ, আজি মোৰ বাৰ্থডে। তো আমি এতিয়া যাই আছোঁ, বৌ যাই আছে আৰু ময়ো যাই আছে আৰু মোৰ এইটো ফ্ৰেণ্ড হয় আৰু মই যাই আছোঁ। একেবাৰে আন্ধাৰ মানে লাইট নাই, সেইকাৰণে আমি মানে মোবাইলৰ ফ্লাক্সি দিয়ে যিখিনি দেখা পাইছোঁ সেইখিনি সৰুহঁতৰ ঘৰলৈ গৈ আছোঁ। আৰু আপোনালোকক কেক কাটা চব দেখাম। ৰাতিপুৱা যে মই মিটিঙলৈ গৈছিলোঁ, তাৰ পৰা আহি ভিডিঅ' বনোৱা হোৱা নাছিল, বহুত বেছি ভাগৰ লাগিছিল। এতিয়া মই সৰুহঁতৰ ঘৰলৈ আহিছোঁ। আজি সৰুৰ বাৰ্থডে, তো বাৰ্থডে বুলি অকণমান ভিডিঅ' বনাই দেখুৱাওঁ বুলি ভাবিছোঁ। আপোনালোকক মই ডেক'ৰেশ্যন দেখাম, কেক কাটা চাই থাকক। ইয়াত চাহ বনাই আছে, মই দেখাই আছোঁ। ইমান বহুত দেখে বনাব লাগে কাৰণে ইয়াতো দিছে ইয়াত গাখীৰ আৰু চাহ বনোৱা মানুহ এজন বনাইছে। ইয়াত দুইটা নাচি আছে। মোৰ বাৰ্থডে কাৰণে আজি বহুত ফূৰ্তি কৰিছে। সৰু আজিৰ পৰা 11 বছৰীয়া হ'ল, তো সৰুৰ ভৱিষ্যত জীৱনটো ভাল হওক তাকেই কামনা কৰিছোঁ। এতিয়া সৰুৱে কেক কাটিব। এই নাখাই দেখিলে এইটো খাওঁ।
এইখিনিতে সামৰণি মাৰিছোঁ বাই 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 দিয়া বাই বাই।